নমস্কাৰ বন্ধুসকল, স্বাগতম মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু আমি আজি ক'ত গৈ আছোঁ গম পাইছে থেলখন দেখি নিশ্চয়। তো মোৰ লগত আজি আহিছে মোৰ ফেমিলি চব আহিছে। তো দেৰি নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। এয়া আমি সোমাই গ'লোঁ শিৱসাগৰৰ জেগা। তাৰপিছতে দেখিছেনে, আপোনালোকক জুম কৰিবলৈ মই দেখাবলৈ চেষ্টা কৰিছোঁ। এই আল্টা চাল্টা বহুত আছে, মানে আহিছে পিকনিক খাবলৈ বহুত মানুহ, ষ্টুডেণ্ট আহিছে বহুত, কলেজৰ স্কুলৰ। তো এয়া সোমাই গৈ আছোঁ আমি লাহে লাহেকৈ। সঁচাকৈ এতিয়া মজা লাগিছে, কিবা আহি মেলি ভালেই লাগি গ'ল। তাৰপিছত আৰু ইয়াত বিভিন্ন ধৰণৰ দোকান আছে, ধৰি লওক বেত, বাঁহ বেতৰ পৰা ধৰি বহুত কিবা কিবি দোকান আছে। আপোনাক দেখাবলৈ চেষ্টা কৰি আছোঁ মই। দেখিছে, সঁচাকৈ আহি কিবা এটা বহুত ভাল লাগিছে মনটো। এয়া বাঁহ বেতৰ দোকান পালোঁ আহি মেলি, কিবা টুপি চুপি চব আছে, মানে খেলা বস্তু, পুতলা চুতলা বহুত কিবা কিবি আছে। তো বলকচোন ভিতৰত এবাৰ সোমাই চাই কেনেকুৱা লাগে। আৰু আমি টিকেট কাটি মেলি ভিতৰলৈ গৈ আছোঁ, সোমাই আছোঁ, মানে ভিতৰলৈ সোমাই গৈ আছোঁ। তাৰপিছত এই চব মোৰ আগত চবতে গৈ আছে, মই মানে ভিডিঅ' কৰি গৈ আছোঁ, লাষ্টত গৈ আছোঁ। আৰু দেখাবলৈ চেষ্টা কৰিছোঁ বৰটোপ, য'তে আগৰ দিনৰ ৰজা মানুহবোৰে যেন বম দিছিল, মানে যেতিয়া যুদ্ধ হয় তেতিয়া বম দিব গৈছিল, এইটোকে কয় বৰটোপ। বৰটোপটোৰ ওচৰলৈ লৈ গৈ আছোঁ, আপোনাক দেখাবলৈ চেষ্টা কৰিছোঁ বৰটোপটো। এইটোৱে হ'ল বৰটোপ। আৰে এইটো বৰটোপ মানে মানে যেতিয়া গুলিটো মানে বমৰ সেইটো ভৰাই, এইটো কোনফালে ভৰাইনো ইয়াক? এইটো মানে ৰজা দিনৰ মানুহবোৰে, আমিনো ক'ত জানিম, এতিয়া যুগৰ মানুহ আমি। তাৰপৰা এফেল দিয়ে থবককৈ মানে এই বমৰ গুলিটো ওলাই যায়। তাৰপিছতে ব'লক এবাৰ তলাতল ঘৰৰ ভিতৰত সোমাইছোঁ, মানে আমি পিছফালেদি হৈ যাম আৰু এনেকৈ ফুৰি ফুৰি যাম অলপ, চব মানে চাই মেলি গৈ আছোঁ। তাৰপিছত ভিতৰত সোমাম আৰু ব'লক দেৰি নকৰি যাওঁ একেলগে। তাতে আমি এই দৰ্জাখনৰ নিচিনা দেখিছে, দৰ্জাখন সেইফালেদিয়ে সোমাম, মানে দৰ্জা মানে এইটো ফুটা আৰু এটা গাঁত, সেইফালেদিয়ে সোমাম আমি এতিয়া। ব'লক সোমাইছোঁ, এয়া সোমাই আহিলোঁ। চাওক, মই আপোনাক দেখাবলৈ চেষ্টা কৰি আছোঁ। এয়া পিছফালে আগফালে দেখিছে চবতে, মানে কিবা আহিও কিবা ঠাণ্ডা ঠাণ্ডা লাগি গৈছে, বহুত ভাল লাগি গৈছে। তাৰপিছত আকৌ ওলাই মেলি আকৌ এইফালে সোমালোঁ। চলো এক সাথ মজা মজা, বৈ 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 দেখুৱা, মোক কৈ আছোঁ পিছফালে। মা কেনেকুৱা লাগিছে আহি? ক'ত ক'ত ইয়াত ৰজা বহিছিল, আৰু ইয়াতে বোলে ৰজা বহিছিল। মিটিং চিটিং দিলে ৰজা বহে আৰু। তাৰপিছত আৰু এই আমাৰ এখেতৰ ফটো মাৰিবলৈ একদম উৎসাহিত হৈ আছে। তাৰপিছত কৈছে মোক ফটো এটা মাৰি দিওঁ। ব'লক 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 দাদা ব'লক। এইটো হৈছে কাৰেংঘৰ তলাতল ঘৰৰ সুৰংগ। এইবিলাক দাদা আকৌ ক'ৰবাত যাব লাগিব নেকি? এটা ভিতৰে ভিতৰে গৈ গাখীৰ ঢালিলে এইফালে গৈ থাকে, গাখীৰ ঢালিলে বোলে গৈ থাকে। আৰু বাহিৰলৈ ওলাইছোঁ, তলত আছোঁ ন, ওপৰতে দেখা পাইছোঁ। ৱাও, মজা লাগিছে ন দেখি মেলি, মানে ওপৰ আছে দেখি। তাৰপৰা আকৌ আমি আগবাঢ়ি গ'লোঁ। চবফালে দেখোন চুৰঙে চুৰং। এইফালেদি যাব পাৰি নেকি? এইফালে ক'ত যাব পাৰি?
আগবাঢ়া আগবাঢ়া Hey guys, itu কি দেখছে রে guys? Hey guys, এফালে যাব পাৰিম দেখছে? যাম নেকি? যাম বলে ঘূৰি যাম। এইটো কি? মই একদম নাজিৰাত লাগে এইটো কি দিখনো উৰাব পাৰি এইফালে? আৰু এই চুৰুংটো দি বোলে দিখনি তোলাব পাৰি। এই চুৰুংটোৰ ভিতৰত অলপমান সোমাবলৈ চেষ্টা কৰিছোঁ, কেনেকুৱা চাওঁ আপোনালোকো দেখাব পাৰোঁ, নিজেও চাওঁ। ভয় লাগিছে বাৰু, সোমাইছোঁ। এইটোৱে হ'ল চুৰুং। তাৰপিছত আৰু অলপ সোমাব চেষ্টা কৰি আছোঁ বাৰু। এইফালে বাদুলি এটা উৰি আছে, বাপৰে নাযাওঁ। আৰু এইফালে বন্ধ কৰি দিছে ইটা মাৰি মেলি। আৰু আমি এতিয়া ওপৰলৈ গৈ আছোঁ, গোটেইকেইটা চিৰি দি গৈ আছোঁ। বাপৰে এইকেইটা খটখটি মানে আৰু কৈছোঁ কি বহুতো উঠিব লাগিব বাৰু। উঠি গৈ আছোঁ গোটেইকেইটা। মই চবত থাকি লাষ্টত আকৌ মই চবকে ভিডিঅ' কৰি গৈ আছোঁ। তাৰপিছত আপোনাক তলফালে দেখাম, চাব এতিয়া দেখিছে বহুত ওপৰত আছে আকৌ এইবোলে। মানুহ চানুহবোৰ চব বাৰু ৰখি আছে। আমি আকৌ ইফালে গৈ আছোঁ, চাইছোঁ মানে জেগা কেনেকুৱা লাগিছে। আপোনালোকে কেনেকুৱা লাগিছে বাৰু চাই মেলি আকৌ এবাৰ আপোনালোকে দেখাইছোঁ ৰ'ব এবাৰ। মানে ই কৈ আছে ফটো এটা মাৰি, ইয়াতে ফটো মাৰি ভাল হ'ব, ফটো মাৰিলে আৰু মাৰিম কেলৈ নামাৰিম। তাৰপৰা দেখাই আছোঁ আপোনালোকক। ওপৰৰ পৰা কিবা ভাল লাগিছে, চাই কিবা এটা ভাল লাগি গৈছে। আৰু আমাৰ ই গৈ আছে মানে বৌ আৰু চিষ্টাৰটো দেখা নাই, ক'ত বা গ'ল, হেৰালে ক'ৰবাত। যাওঁ ব'লকচোন তলফালে। এই নাই, আহি পালে দুটাই, আহি আহিছে ক'ৰবাত হেৰাইছিল পায়। তাৰপিছত আহিল বাৰু, ভাল লাগি গ'ল অহাৰ কাৰণে। তাৰপিছত দেখাই আছোঁ আৰু তাৰপিছত আমি চব এতিয়া নামি আছোঁ এটা এটাকৈ। ফটো চটো মৰা হৈ গ'ল, চালোঁ, ভালো লাগিল। এতিয়া চব এটা এটাকৈ নামি আছোঁ আৰু আমি এতিয়া লাষ্টত গৈ আছোঁ, কাৰণ আমি এতিয়া ফটো মাৰিলোঁ। ফটো মৰাৰ পিছত আমাৰ চব গ'ল, আমি ঠাই ৰখি আছোঁ। ফটো চটো মৰাৰ কাৰণে গৈ আছোঁ। এতিয়া দুটা খোজকাঢ়ি আৰু ঘূৰিছোঁ, ভালো লাগিছে, বহুত মজা লাগি গৈছে। আৰু এইফালে চাউণ্ডে দেখোন দেখা পালে এই মিস্ত্ৰীটোৱে কাম কৰি আছে, দেখা পাইছে মিস্ত্ৰীটোৱে কাম কৰি ঠেলাত কিবা লোড দি আছে, শিল লোড দি আছে। ফটো ভাল নহ'ব এইফালে, কাৰণ আন্ধাৰ হ'ব। কথা মই এইবোৰ ৰেকৰ্ডিং কৰিম, আপোনাৰ ইয়াত যি ককে বুজি হওক, ক'ব লগা নাই। এইটো বগলী নহয়, এইটো বগলী। বগলী। আৰু আমি এতিয়া এইফালে ওলাই যাম বাহিৰলৈ। কেনেকৈ যাওঁ গম পাব। গৈ আছোঁ এতিয়া আমি।
ছাৰ ভালে আছে চলো ৰখা দিনৰ মানুহটো এনেকৈ আছিল নেকি চুৰুঙে চুৰুঙে বাপৰে বাপ এনেই আমি কেইটা চুৰুং পোৱা হ'লো আমাৰ মনত আছে আৰু ফাইনেলি আমি বাহিৰত ওলালোঁ এই গৈ আছোঁ বাহিৰলৈ ফুৰি ভাল লাগিছে কিন্তু বাকী বাদ দিছোঁ মজা লাগি গৈছে দেখিছে আৰু আপোনালোকে যদি কেতিয়াবা যদি অকলে আহে ইয়াত হেৰাবহে দেখিছেনে এইফালে গ'ল বহুত আমি গ'ল বুলি এইফালে কি বস্তু চাই আহোঁচোন বহুতৰ ভিতৰলৈ গৈ এইটো কি বস্তু বা ময়ো গম নাপাওঁ দিয়কচোন কি কয় ইয়াত বস্তু অকল জেগা মানে দেখাইছোঁ বস্তু আকৌ ওলালোঁ আমাৰ চব বস্তু যোনফালে কৰে তাৰপিছত আমি এয়া এতিয়া বাহিৰলৈ গৈ আছোঁ গেটৰ বাহিৰখন দেখিছোঁ চব আহি আছে এয়া গেটৰ বাহিৰ হ'লোঁ এবাৰ দেখাই দিছোঁ আপোনালোকক ধুনীয়াকৈ আৰু আপোনালোকে এই দোকানবোৰ দেখাই আছোঁ আৰু চাই কেনেকুৱা লাগিলে আকৌ ক'বচোন কমেণ্ট কৰি জনাব মোক বাৰু তলাতল ঘৰ চাই কেনেকুৱা লাগিল আৰু এয়া বাঁহ বেতৰ আৰু বৰফৰ দোকান দেখা পালোঁ আৰু ভাবিলোঁ চবে গৰমো লাগিছে যিহেতু বৰফকে খাই লওঁ এটা এটা চবে কেনেকুৱা ফিলিং কেনেকুৱা হ'ব কেনেকুৱা ফিলিং কেনেকুৱা কৈ দিয়া আমাৰ আকৌ মায়ে আকৌ এতিয়া বেতৰ মানে চেণ্ডেলহে লাগে চাব গৈছে মায়ে চাইছে তাৰপৰা মায়ে কৈছে নালাগে এতিয়া ঘৰত দেখোন আছেই চেণ্ডেল আৰু ইয়াৰ পৰা লৈ গৈ কি কৰিব সজাই চলিব নেকি তাৰপৰা গুচি আহিলোঁ কৈ মেলি তেনেকৈ মাৰি গৈ চবে বৰফ খোৱাত বিজি আমাৰ ভাল লাগিছে আকৌ তাৰপৰা এতিয়া আমি গৈ আছোঁ গাড়ীৰ ওচৰত আমি এতিয়া মানে আকৌ যাম ৰংঘৰলৈ দোকানকেইখন চাওক নামিলে ৰংঘৰ পালোঁ মানে এই ঘৰ আছে কিবা আছে মৌ আছে দানা মূলত ঠিক আছে আমি তাইক লাগে দাম মানুহে নাই ক'ব নেকি সিহঁতক আছে ছোৱালীকেইজনীৰ বিষয়ে এই কি ক'বা এনে নাখায় মুখলৈ মুখলৈ নাচায় নাই মুখলৈ নাখায় কি হ'ব দিয়ক
থাকক আৰু এনেকৈ আমি চাই থাকিম আৰু আমাৰ ফালে নাচাই আমি হ'লেও চাই থাকোঁ আৰু হয় নহয় আৰু আমি এতিয়া ভিতৰলৈ সোমাবলৈ গৈ আছোঁ টিকেট কটা হৈ গৈছে কি হ'ল ভাল কৰি আছে নেকি কিবা হৈছে ভাল কৰি আছে নেকি অঁ দিয়ক ভালকৈ ভাল কৰক দে আমি ৰাতিয়ে যাম নহয় ৰাতি চাই মেলি যাব লাগিব এই ৰংঘৰ কাষ চাপিলোঁ গৈ আছোঁ এতিয়া খোজকাঢ়ি মেলি আমি খোজকাঢ়ি যাব লাগিব কোনো গাড়ী চাই পাব ইয়াত ন তাৰপিছত গৈ আছোঁ চাওকচোন ৰংঘৰটো কিবা এটা ভাল লাগিছে বহুত ধুনীয়া লাগি গৈছে ৰংঘৰটো দেখি মেলি আমাৰ এখেত দুটাইতো আৰু বেয়া কথা পাতি গৈ আছে কি বা কথা পাতিছে সিহঁতিয়ে জানে তাৰপিছত লাহেকৈ এতিয়া আমি ভিতৰত সোমালোঁ ৱাও ৰংঘৰৰ ভিতৰত সোমাইছোঁ মজা ফাৰ্ষ্টে আমি তল চাইডটো চাম তাৰপিছতে ওপৰলৈ যাম দেখিছে ভিতৰত আৰু আমি এতিয়া ওপৰলৈ উঠিম চব উঠি গৈ আছে মই এতিয়া লাষ্টতে যাব লাগিব কাৰণ কেমেৰামেন না এই ভাগত বহি আছে আমাৰ ভিডিঅ' কৰি গৈ আছে ন আৰু এই বৌ আৰু ভণ্টিয়ে বহি আছে তাতে নাযায় পিনে থাকিবলৈ ভাগৰ লাগিছে আমিয়ে যাম আমি নিদিওঁ কাৰণ আপোনালোকক দেখাব লাগিব নহয় ওপৰলৈ গৈ আছোঁ মাইটো একদম লাহে লাহে খোজকাঢ়ি গৈয়ে আছে মাইক এতিয়া অভাৰটেক কৰি যাব নহয় এতিয়া অভাৰটেক কৰি যামেই আৰু গুচি গ'ল সিহঁতি পিছতে থাকক মই স্পীড কৈছোঁ যা আৰু আগতে বোলে ৰজাবোৰে ইয়াতে বহি মেলি ম'হৰ যুঁজ আৰু কিবাকিবি খেলে নহয় ইয়াত খেলবোৰ চাই আৰু ইফালে কাষতেই ম'হৰ মানে দুটা ম'হৰ যুঁজৰ মূৰ্তি দুটা বনাই থৈ দিছে দেখা পাইছে আমি এতিয়া নামি গৈ আছোঁ এতিয়া মানে আকৌ বেলেগ জেগাত এতিয়া যাম আমি শিৱদৌল শিৱদৌল চাবই লাগিব আৰু পৰ্বতটো চাবই লাগিব আৰু ইয়াতে ফটো তুলিম বুলি ভাবিলোঁ গোটেইকেইটাই তাৰপিছত বৌ আৰু ভণ্টিটো মাতা হ'ল ফটো তুলিম আমি গোটেইকেইটাই আমি এতিয়া বাহিৰলৈ গৈ আছোঁ তো আজিলৈ ৰংঘৰ এৰিছোঁ পাইভাই ৰংঘৰ এইফালে যাওঁ হা অঁ শিৱদৌলটো চাওক ইমান ওখ বাপৰে বাপ তাৰপিছতে আপোনাক চব চাৰি চাইডে দেখাই আছোঁ শিৱদৌল এইফালে ভিডিঅ' বনাব ৰীল বনাব ৰখি আছে ৰীল বনাই আছে মাত খাই দিওঁ নেকি মায়ে গালি দিব আকৌ মাদাহঁত গৈ আছে কাষেদি তাৰপিছতে এইফালে চাওক ৱাও মজা লাগি গৈছে সঁচাকৈ আৰু আমি শিৱদৌলো আহি পাই গ'লোঁ
আৰু লগতে এতিয়া আমি শিৱদৌলৰ ভিতৰলৈ সোমাম লাহে লাহেকৈ। আৰু দেখিছোঁ ষ্টুডেণ্টবোৰ আহিছে, ইয়াতে বোলে কলেজখন ওচৰতে। ভাবিছোঁ যাওঁ কলেজ ফালে অলপ ছোৱালী দুটামান চাই আহোঁ, হয়নে নহয়? ফালিব ধৰিলে মোক ছোৱালী চাব যাওঁতে এইফালৰ পৰা। গুৱাহাটীৰ পৰা গৈছোঁ, তাত ক'ব ছোৱালী একদম পিঠি ঢৌ কৰি পিঠি লাল কৰি মেলি গুৱাহাটীলৈ লৈ গ'লে বা হ'ল আৰু মোৰ হাই হাই কাই কাই। তাৰপিছত এতিয়া আমি ভিতৰলৈ সোমাব গৈ আছোঁ লাহে 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 লাহে। ৱাও, সঁচাকৈ এই শিৱসাগৰ আহি কিবা এটা ভাল লাগি গ'ল দেই, মানে বহুত ভাল লাগিছে, বহুত ভাল লাগিছে। আৰু ষ্টুডেণ্ট দিছে নে শিৱদৌলটোত ষ্টুডেণ্ট বহুত আকৌ চব, মানে এতিয়া মানে ভেকেশ্যন টাইম হৈছে বা হাফ টাইম দিছে, সেইকাৰণে চব আহিছে ফুৰিবলৈ। ফুৰিবলৈ ক'ত যাব, শিৱদৌললৈ আহিব, শিৱসাগৰ যিহেতু। আৰু আমি এতিয়া শিৱদৌল এৰিলোঁ, বাহিৰলৈ গৈ আছোঁ। এতিয়া আমি যাম বৰপুখুৰী চাবলৈ। শিৱদৌলৰ যোনফালে শিৱদৌলৰ পিছফালে আছে বৰপুখুৰীটো, আমি বৰপুখুৰী চাবলৈ যাম এতিয়া। লোকেল মানে কি চব্জি যি আছে দেখা নাই? খুৰী কেনেকুৱা খবৰ খাতি? ভালে আছে বেটা, তামোল বিকি আছো 2 টকা পাম বুলি, সেইটো কাৰণে এইটো বহি আছো ইয়াতে কৌটৰ মুখতে বহি। এতিয়া আমি তামোল নাখাওঁ নহয়। নালাগে খাব তোমাৰ। দিয়ক আহি আছোঁ দিয়ক। খুৰী ভালে আছে? ভাল। দিয়ক। ভাল। ভাল। অঁ মানে তিনিআলি পালোঁ। তিনিআলিৰ পৰা আমি আমাৰ ৰাইট চাইডে সোমাম, য'ত বৰপুখুৰী চাব গৈছে। বৰপুখুৰী মানে সেইটো বৰপুখুৰী মাজত, মানে ক'ৰ মাজত আছে চম্বুকটো? এটা চাইড 1 কিলোমিটাৰ। বাপৰে, 2 কিলোমিটাৰ, 3 কিলোমিটাৰ, 4 কিলোমিটাৰ। ৰাতিপুৱা দেখোন একপাৰ যদি দৌৰি দিওঁ। এই পুৰা লাইন আৰু ৰাতিপুৱা 5টা বজাৰ পৰা একদম পুৰা চাইকেলা ধৰিব নোৱাৰে, চাইকেলা বেছি লাগিব। ইয়াত কেনেকুৱা ডাঙৰ মাছ আছে, লাইট ভৰা মাছ নধৰে নেকি আৰু? নিদিয়ে। ফোনৰ কাম চলি লাগি আছে এটা কাণত, এইখন ফটো মাৰিব নাই দলংখনত? ভিতৰলৈ মাৰিব নিদিয়ে আজিকালি। কি আছে? কাছজনীহঁত 1 কুইণ্টেল কাছ আছে। বাহ, শাল মাছ আছে 2 কুইণ্টেল, 3 হেলাই ধৰি গৈছে। তো বন্ধুসকল, এইটোৱে হ'ল বৰপুখুৰী। আমাৰ চাৰি চাইডে দেখাই আছোঁ বৰপুখুৰী। আৰু এই বৰপুখুৰীটো নহয়, শিৱদৌলৰ পিছফালে, আগফালেদি শিৱদৌলৰ এইফালে সোমাব পাৰে, আৰু পিছফালে এইটো বৰপুখুৰী শিৱদৌলৰ। আমাৰ চব ৰেডি, মানে চব চাই চিন্তি চব শেষ হ'ল। এতিয়া আমি যাম ডাইৰেক্ট ঘৰলৈ। আৰু এয়া গাড়ীত মই উঠিলোঁ, তাৰপিছত এয়া আৰু ৰাস্তাত আহি থাকোঁতে চাহ খাব মন গ'ল, সেইকাৰণে হোটেলখন এখনতে সোমালোঁ। আৰু মই বহিলোঁ চাহ খাবলৈ। মইতো ৰেডিয়ে, কাৰণ মই খাৱাত পিছ নকৰোঁ, খাৱাত আগতে থাকোঁ চবত থাকি। আৰু আজিৰ কাৰণে চবকে এৰিছোঁ, বাই বাই। কেনেকুৱা লাগিল ভিডিঅ'টো কমেণ্ট কৰি জনাব।